আজি মেডাম মেফি উপলক্ষে ডিব্ৰুগড় লাহোৱালস্থিত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কাৰ্যালয়ত মেডাম মেফি উপলক্ষে মই নিজে উপস্থিত থাকোঁ। কৃষ্ণকান্ত ফুকন লগতে বিভিন্ন বন্ধুবৰ্গৰ তাৰে কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমাৰ টাই আহোমসকলৰ উপৰি পুৰুষসকলক আৰু এয়া এক মানে আমাৰ নিয়ম নীতি তাৰে দৃশ্য আপোনালোকক দেখুৱাইছোঁ। যদি কিবা ভুল ভ্ৰান্তি হৈ যায় শুধৰাই দিব, আঙুলিয়াই দিব বুলি আশা কৰিছোঁ। এয়া আমাৰ জ্যেষ্ঠসকলে পূজা আৰাধনা কৰিছে। ইয়াতে আমাৰ পৰিপুৰুষসকলৰ যি নিয়ম নীতি তাকে পালন কৰা হৈছে। এয়া মেডাম ভি মৃতকৰ যি দেৱতাৰ পূজা বুলি কোৱা হয় সদ্যহতে। জনা বুজাসকলে আশা কৰোঁ ইয়াত মতামত আগবঢ়াব, যদি ক'ৰবাত ভুল হৈ যায় শুধৰাই দিব বুলি আমি আশা ৰাখিছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মতামত জনাব, আৰু প্লিজ আপোনালোকক এটা অনুৰোধ কৰোঁ যে পেজটো লাইক কৰি দিব আৰু কমেণ্ট কৰিব আৰু বেল আইকনটো বজাই দিব। সিমান ভালকৈ নাজানো, নতুনকৈ শিকি আছোঁ, ক'ৰবাত ভুল হ'লে আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। চেষ্টা কৰিম আগন্তুক দিনবিলাকত ৰাইজে ভাল পোৱা বিভিন্ন ভিডিঅ' দি যাবলৈ। ইয়াৰ আশাৰে মই আজি এই ভিডিঅ'টো আগবঢ়াই দিলোঁ। যদি ক'ৰবাত ভুল হৈ যায় আপোনালোকে নিজৰে এজন ককাই ভাই বা অন্তৰংগ বন্ধু হিচাপে আঙুলিয়াই দিব। ধন্যবাদ।